নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। চ' এতিয়া দেখিবলৈ পাইছে যিহেতুকে আজি বিশ্বকৰ্মা পূজা, তো সেইকাৰণে আমাৰ ঘৰতো অকণমান সৰু সুৰাকৈ পাতিছোঁ আৰু চ' সেইকাৰণে এতিয়া দেখিব যে ঘটি চুটি লৈ এতিয়া যাওঁ মানে এইফালে মন্দিৰত গৈ পোনপ্ৰথমে মানে পূজাটো দি আহি লওঁ। অহাৰ পিছতে মানে ধুনীয়াকৈ গাড়ী চাড়ী ধুনীয়াকৈ মানে পূজা চূজা দিম, আপোনালোকো দেখাম। তেতিয়াহ'লে ভিডিঅ'টো ব'লক আজি আৰম্ভ কৰোঁ। আৰু এতিয়া গাইজ দেখিবলৈ পাইছে মায়ে এতিয়া ধুনীয়াকৈ চাকি বন্তি ধূপ চাকি দি এনেকৈ ধুনীয়াকৈ সেৱা ভাগ ল'লে গোঁসাই ঘৰত। আৰু তাৰপিছতে এতিয়া মানে গাড়ীখন লৈ বুলি গাড়ী পূজাৰ কাৰণে বুলি এতিয়া ধূপ চাকি এনেকৈ ধুনীয়াকৈ পানী চানী লৈ ধুনীয়াকৈ এতিয়া আহিছে। আৰু এইফালে দেখিবলৈ পাইছে গুড্ডু একদম শুই আছে দেই ধুনীয়াকৈ। সিহঁত দুইটা আজিকালি মানে গাড়ী ঘৰতে থাকে আৰু টাইগাৰ ইও মোলৈ অকণমান চাই দিছে। আৰু এইফালে মানে একদম দুইটা মানে কি হয় ঠাণ্ডা পায় মানে গাড়ী ঘৰ তলত, তো সেইকাৰণে আজিকালি মানে সিহঁতে খুব মানে গাড়ী ঘৰ তলতে থাকে। আৰু এতিয়া দেখিব পাইছে মায়ে ধুনীয়াকৈ এতিয়া সেৱা ভাগ মানে লৈ আছে, পূজা চূজা ধুনীয়াকৈ দি আছে। এইফালে ফুট চুট ধুনীয়াকৈ লগাই দিছে গাড়ীত। আৰু এতিয়া চাই থাকক আৰু ভিডিঅ'টো। আৰু এইফালে দেখিবলৈ পাইছে মই অকণমান ৰৈ আছোঁ, মানে ঘটি চুটি লৈ ধুনীয়াকৈ ৰৈছোঁ, মানে গাড়ীত পানী ঢালিব লাগিব ন চকাকেইটাত। তো এতিয়া মই মাক এতিয়া ঘটিটো ধুনীয়াকৈ দি দিছোঁ আৰু থালিখন মই লৈ লৈছোঁ। আৰু এতিয়া দেখিব পাইছে মায়ে ধুনীয়াকৈ এতিয়া মানে চকাত মানে ধুনীয়াকৈ এনেকৈ তুলসী চুলসী দি ধুনীয়াকৈ চবতে পানী চানী ছটিয়াই দিছে। আৰু গাইজ কি জানেনে, আমাৰ মানে গাড়ীখন উলিওৱা মানুহ নাই, মানে ধুই কৰি মেলাই মানে আকৌ গাড়ী ঘৰতে সোমোৱাই দিয়া হৈছে। কিন্তু এতিয়া উলিয়াবলৈ মানুহ নাই যিহেতুকে, সেইকাৰণে মানে ভিতৰতে এনেকৈ দি আছোঁ। এতিয়া মানে প্ৰতিবাৰে মানে তেনেকুৱাই হয়, মানে আমাৰ মানে গাড়ী ঘৰৰ ভিতৰতে এনেকৈ পূজা চূজা দিব লাগে। মানে বাহিৰলৈ উলিয়াই নিব পাৰিলে বেছি ভাল লাগে, বাহিৰত উলিয়াই কৰি ধুনীয়াকৈ পূজা চূজা দিবলৈ পালে মনটো বেছি ভাল লাগে। কিন্তু কি কৰিব, উপায় নাই যিহেতুকে। তো মানে এনেকেই আৰু আমাৰ পূজা মানে এনেকেই হয় আৰু প্ৰতি বছৰে ভিতৰতে এনেকৈ গাড়ীখন থাকে আৰু মানে ধুনীয়াকৈ এনেকেই পূজা চূজা দিব লাগে। যিহেতুকে মানে মানুহ থাকিলে ভাল, এতিয়া উলিওৱা মানুহ নাই যিহেতুকে সেনেকৈ দিব লাগে। আৰু এইফালে মোৰ পূজা কৰা মেলা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ পূজা মানে দি কৰি আহিলোঁ, হ'ল কৰি মেলি। আৰু এতিয়া আজি যিহেতু পূজা, তো সেইকাৰণে মানে এইফালে দেখিবলৈ পাইছে একদম ধুনীয়াকৈ মায়ে মানে খিচিৰি বনাই আছে। চ' আজি মানে খিচিৰি আৰু মানে এনেকৈ পায়স তেনেকৈ খাম আৰু দিনত, আৰু অলপমান প্ৰসাদৰ ব্যৱস্থাও কৰা হৈছে। এইফালে মায়ে একদম অলপ চলপ কামত লাগি আছে। আৰু এতিয়া গোঁসাই ঘৰত এইবোৰ চব থৈ দিছে, ফল মূল গোটেইখিনি এতিয়া থৈ দিছে, মানে অলপ পিছত দিম আৰু এতিয়া নহয় মানে। বহুত বেছি ইমান ডাঙৰকৈ পতা নাই, অলপমান সৰু সুৰাকৈ মানে প্ৰতি বছৰে যিহেতু পাতি আহিছোঁ সেইকাৰণে। আৰু আজি বতৰটো অকণমান ভাল, আনকি দিনতকৈ মানে কালিটোতো মানে যিটো মানে গৰম, মানে আজি অলপ হ'লেও মানে কম, মানে ৰ'দটো ইমান নাই দেখাই আছোঁ। সেইকাৰণে দেখিব গৈছে আজি বতৰটো মানে ভালেই, আৰু কালিতকৈ মানে বহুত ভাল। মানে কালি যিটো গৰম, মানে আজি মানে বহুতেই মানে অলপ মানে ঠাণ্ডা এটা মানে লাগিছে, মানে বেছি গৰম নহয়। আৰু এইফালে দেখিবলৈ পাইছে এইকেইটা আমাৰ ৰঙী, এইফালে এইটো গুডু, এইটো ধুনীয়াকৈ শুই আছে। সিহঁতকেইটা এনেকেই মানে গাড়ী তলতে এনেকেই থাকে, ঠাণ্ডা পায় যিহেতুকে। এইফালে তলৰ ফালেদি মানে বতাহ আহি থাকে যে। আৰু এইফালে স্কুটিখন, এইখনো ধুনীয়াকৈ মানে পূজা দিব লাগিব। মানে এইখন ভাইটিয়ে লৈ গৈছিলে, মানে হেৰিলৈ ডিউটিত গৈছিল, তো সেইখন লৈ গৈছিলে। তো এতিয়া মানে সি আহিছে যিহেতু, এতিয়া অকণমান পিছত এইখনো দিব লাগিব পূজা। এইফালে আমাৰ পুচি ধুনীয়াকৈ শুই আছে, একদম হাত চাত মেলি একদম গোটেইজনী, মানে কি ক'ম আৰু একদম টোপনিয়ে টোপনি। টোপনি শুইছে। দিয়া শুই থাকা। কলিজা কলিজা নেজা লৰাই দিয়া, কলিজা লৰাই দিয়া, শুই থাকা দেই। হাই গাইজ, আৰু এতিয়া ভাটিবেলা সময়। ভাটিবেলা মানে এতিয়া ঠিক 3:30 4টা মানে বাজিলে। তো এতিয়া ধুনীয়াকৈ মানে যিহেতুকে এতিয়া ভাটিবেলা সময়, তো এতিয়া মানে দেখিবলৈ পাইছে একদম ধুনীয়াকৈ পায়স বহাই দিলোঁ। পায়সটো হওঁতে বহুত টাইম লাগিব, মানে 1.5-2 ঘণ্টাটো লাগিব। আৰু ধুনীয়াকৈ একদম কম চিমত দেখিবলৈ পাইছে, একদম জুইটো পূৰা কম চিমত ধুনীয়াকৈ বহাই দিছোঁ। এতিয়া মাজে মাজে অকণমান লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। চ' এতিয়া মায়ে কি কৰিছে আপোনালোক দেখাই, ধুনীয়াকৈ একদম মাহ প্ৰসাদ এয়া ধুই আছে। আৰু এয়া ফল মূল এইবোৰ এতিয়া কাটিবলৈ আছে। কি কৰি আছে হা? যাওঁ লগাই থাকে খালি, কি মেও খালি। এইফালে অঁ মৰম কৰিছা দেই, আমাৰ পুচিয়ে মোক মৰম কৰিছে দেই। কি আছে এইফালে, কি আছে? উই হা পুচি, মেও আৰু এইফালে গাইজ দেখিবলৈ পাইছে পায়সখিনি খুব ধুনীয়াকৈ হৈ আছে। আৰু অলপ টাইম লাগিব বাৰু, যিহেতুকে মানে পায়স হওঁতে অলপ টাইম লাগেই, তো 2 ঘণ্টামানটো লাগেই সময়। চ' বেছি টাইম নাই আৰু অলপ সিজালে মানে ধুনীয়াকৈ হৈ যাব আৰু।
পায়স ৰেডি হৈ গ'ল ধুনীয়াকৈ। ধুনীয়াকৈ মানে প্ৰসাদ দি কৰি আহিলোঁ আমাৰ কাষৰ ওচৰত মানে যিকেইঘৰ মানুহ আছিলে গোটেইকেইঘৰকে দিলোঁগৈ মই। দি মেলি আহি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শেষত কমেণ্ট কৰি জনাব নাপাহৰিব যে ভিডিঅ'টো চাই আজি কেনে পালে। আৰু বিশ্বকৰ্মা পূজা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ দিনবোৰ সকলোৰে যেন ভালে কুশলে পাৰ হওক। তেনেহ'লে আজিলৈ আহিছোঁ আৰু এটা মানে বেলেগ এটা আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।